নাখাওঁ মই চাহ তাহ তোৰ নেখাই থাক বেটিহঁত নামাতবি মোক তাই বেটি খালি মোকে কাম কৰিব দি থাকে সৰু জাকটো কি কৰি থাকে সৰু জাকটোক একো কাম কৰিব নিদিয়ে সৰু জাকটো বিৰাট তাইৰ মনত লাদলা বাপ্পাই শান্তি নাপালোঁ এইখন ঘৰত কি যে জন্ম পাইছোঁ কি ঘৰত জন্ম পাইছোঁ মই চব কথাতে তই মোক বুকি নাটকিবি কৈ দিছোঁ গালি খা কামবিলাক তই পঢ়বি ৰাতিপুৱা উঠি কিতাপ নপঢ়বি আৰু মোক কথা কৈ থাকবি সৰু জাকটোক দূৰে কথা কৈ থাকবি বেটি কাম বন নাই এইবিলাক তই ক'বাৰ পৰাই একোটা কথা ক'বা নোৱাৰিয়ে ইকেন ঘৰৰ বেৰাৰো কাম থাকে আহিছে মোৰ লগত লাগবা কাম বনটো নাইয়ে যা ইয়াৰ পৰা মোৰ গুৰিৰ পৰা যা তই কৈ দিম মই মাৰ আগত মই তই মোক গালি পাৰি থাকা কৈ দি আছোঁ দা তই লগে দি আছোঁ দা মই মাৰ আগত ৰ তই মায়ে মোক কিবা বাই গালি পাৰছে আৰু মোৰ লগত কিবা কাজিয়া কৰি থাকে চাচোন মোক কেনেকৈ গালি পাৰবা লাগছে তাইৰ সেয়ে ৰাতিপুৱা পাই আৰ লগত কাজিয়া তাৰ লগত কাজিয়া বাপ্পা ৰাজ্যৰ বন্যাকবিলাকক চানিচোন কি মিল আৰু আমাৰ একেইকেইটা কেনেকৈ কুকুৰ মেকুৰীৰ দৰে কাজিয়া লাগি মৰে ৰ দেউতাক আহক ৰ চব লগে দি আছোঁ দে এক মূৰৰ পৰা চব লগে দিম মই তাইক যদি আজি মই গালি খোৱাব নোৱাৰোঁ চাই থাক তই নাকানবি আইও তই নাকানবি দে লক্ষী তই নাকানবি আহিলাক আপুনি অফিচৰ পৰা আহিলোঁ ৰ'বা বাপ্পা আজি কি গৰমে গা চা একদম বেয়া লাগি গৈছে গোটেই শুনকচোন আপুনি অলপ ডাঙৰটো আপি গালি চালি পাৰব বাপ্পা কিতাপ চিতাপ একো নপঢ়ে খালি মোবাইলটো টিপি থাকে টিউশ্যনৰ পইচা পাতি কি এনেই আহিছে নেকি গাছত লাগছে নেকি আপুনি অলপ গালি চালি পাৰব দেচোন আপুনি একো নকতে লাই দিছে মই গোটেই ওলাবা চলাবা নৰা হৈছোঁ আৰু ডাঙৰটো আপি কি বদমাছ তাইৰ লগতো কাজিয়া লাগি থকা হৈছে আপুনি অলপ ধৰবচোন হ'ব দিয়া মই ধৰিম দিয়া আহি পাইছোঁ মাত্ৰ অফিচৰ পৰা ভাগৰ লাগছে হ'ব দিয়া মই ক'ম দে ডাঙৰ মায়ে শুনচোন আহাচোন মই কিবা কওঁ তোক দেউতা মাতছিলি তই মোক আহিছোঁ দে কি কবি মোক কথা আছে দে তোৰ লগত বচোন মোৰ গুৰিত বৈছোঁ দে দেউতা মই কিবা কৈছোঁ নেকি কৰা দেখোন নাই একো মইতো তোক একো কৰা কথা কোৱা নাই তই কিয় আগতে কৈছোঁ নেকি বুলি ক'লি তাৰমানে তই কিবা দুখ কৰিছা সেইকাৰণে কৈছা কৰা বুলি শুন সেনেকৈ মাৰ লগত কাজিয়া লাগি নাথাকিবি আৰু সেইটো সৰু বইনে তাক মৰমহে কৰিব লাগে তই সেনেকৈ কাজিয়া তাইৰ লগত লাগি নাথাকিবি দেই মই কিন্তু ভালকৈ কৈ দিছোঁ নহ'লে মোৰ ৰাগ উঠলিতো জানাই তই মই কি কৰিম জানো দে দেউতা মই কাজিয়া নকৰোঁহে মায়ে আগতে কাজিয়াখন লগে দে ৰাতিপুৱা পাই উঠিয়ে মোক কিবা কিতাপ পঢ়বা কয় মই পঢ়িম নহয় হয় না দেউতা চাচোন মায়ে কিবা সেনেকৈ কয় সেইকাৰণে মোৰ ৰাগ উঠে মই সেইকাৰণে সেনেকৈ কৈছোঁ আৰু মই নালগো দে কাজিয়া দে দেউতা তই মোক গালি চালি নাপাৰবি আৰু নামাৰবি মোক কাজিয়া নালগো দে আৰু সৰু ভণ্টিকো মই একো নকওঁ দে তাইকো মই মৰম কৰিম দে আৰু কাজিয়া নালগো দে তাইৰ লগতো মই দে হ'ব দে মই অলপ জিৰাব যাওঁ দে হেল্ল' তই ফোন কৰিছিলি না মোক মই কিবা কৰি আছিলোঁ মই এইখিনি লেখা নাই মই লিখলি তোক ক'ম দে আজি কিতাপে নপঢ়লোঁ ৰাতিপুৱা পাই উঠি মাৰ গালি খালোঁ আৰু তেনে দেউতাইও কিবা কিবি ক'লা দে মই তোক লিখি ফোন কৰিম দে মই দে তোক হোৱাটছএপত পঠাই দিম দে তোক মই গোটেইখিনি তই লিখি ল'বি দে হ'ব দে কাৰ লগত কথা পাতি আছা বা মোকো বহিবা দিয়া অলপ তই দেখোন গোটেই চফাকৈ নাক গিৰিছা গোটেই ভৰি চৰি একেবাৰে তুলি দিছা মই ক'ত বহোঁ মোকো বহিবা দেই অলপমান জাগা দি মোকো বা উঠছোঁ দে তয়ে দেউতাক আহিছেতো সেইকাৰণে মুখৰ পৰা ওলছে তাই বেটি ইয়াতে শান্তি না তোৰ শান্তি না শান্তি তুমি আৰু কিবা কাজিয়া লাগছা নেকি ৰা যাই আছোঁ মই দেউতা কাজিয়া লগা নাই দে আমি এনেই দুয়ে কথা পাতি আছোঁ কেনে পাইছা বেটি কেনে পাইছা মোক গালি পাৰাৰ মজা পাইছা না কেনে কেনে